Hey guys, welcome and welcome back to my YouTube channel. So নতুন এটা ভিডিঅ'ৰ সকলোকে স্বাগতম জনাইছো। তোলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু দেখিছে মই পুৰা কামত বিজি আৰু বাকিবোৰে কাম কৰি আছে। বাকিবোৰ কৰিবলৈ বেলেগ নাই, খুৰী মই আইতা আছোঁ ঘৰত, বাকী চব পথাৰলৈ গ'ল আৰু এইবোৰ দেখি গম পাইছে আৰু পাচলি কাটি আছোঁ। খেতিৰ দিন, এই শাওণমহীয়া খেতি পথাৰ ৰ'দত এতিয়া মাহঁতে ৰুই আছে, মানুহ লগাইছোঁ বাৰু। সেইকাৰণে এইবোৰে কৰি আছোঁ আৰু দেখাই থাকিম, ভিডিঅ' চাই থাকিব আৰু কিমান কি দেখাব পাৰোঁ। অলপ পিছতে ময়ো পথাৰলৈ যাম, কেমেৰাটো লৈ যাম, লগতে আপোনালোককো দেখাম মই আৰু মোৰ ৰুমবোৰ অলপ দেখাম আপোনালোকক। চ' চাই থাকক ভিডিঅ'টো। আৰু মোৰ এই চব্জিখিনি কাটি হৈ গ'ল, এইখিনি থৈ দিবলৈ পেলাই চাইড কৰি মোৰ পিছত খুৰীয়ে কি কৰ কৈ থাকিব। পথাৰলৈ ওলাইছো, গামোচা এখন বিচাৰি লওঁ। গামোচা বিচাৰিম বস্তু কেনেকৈ, ইয়াতে গামোচা এখন পাম নে নাই জানো। এইবোৰ দেখোন ভাল ভাল বস্তুহে ওলাইছে, ভাল গামোচাহে ওলাইছে। গামোচা এখন বিচাৰিছোঁ, এই নেকি বেয়া গামোচা। এতিয়া যাওঁ চৰ্বত দিবলৈ, লগতে ৰুমো বাৰু। কাৰেণ্টটো গ'ল মানে। হা হৈ আছে বাৰু, নহয় কেনেকৈ নিম বাৰু, এতিয়া স্কুটিখন নিলেহে হ'ব। পথাৰলৈ স্কুটি লৈ যাবলগীয়া হয় ইমান দূৰ। এয়া নেমু চৰ্বত, মোনা এটা যে আছিলে যে কালি দি ব্ৰাইটনেছ পুৰা দিছে, বেলিয়ে দেখি পোৱা নাই নহ'লে। কাণফুলি বনাইছে, কাণফুলি বনাইছে। মই কৈছো মোক আজি দিবা দেই বোলো। এজনে যাবি নিবি নাই? সেই হৃদয়ফালে যাওক, সেই ঔটেঙাজোপা তললৈ যাওক, সি আগৰ ঔটেঙাজোপা তললৈ। বৰ দ নাই, গোটেইজনী লাইন পাতি হ'লে মই ফটো এখনকে মাৰিলো। তাৰ কাৰণে মই আকৌ খাই লওঁ।
অ' ভাত খালে মই আকৌ মন গৈছে। ইভিনিং গাইজ, উঠনি ব্লগটো নকৰিলোঁ আৰু আহি পিনি বহুত ভাগৰ লাগিলে, ভাত খাই দিলোঁ। ভাত খোৱালৈকে দেখালোঁ আৰু আপোনালোকক। ভাত খোৱাৰ পিছত ইমানেই ভাগৰ লাগিলে, মানে আচলতে কিয় টোপনি ধৰিলে আৰু বোকাত খোজকাঢ়িলে অলপ ভাগৰ লাগেতো, সেইবাবে ইমানেই ভাগৰ লাগিলে যে মানে শুই দিলোঁ, টোপনি ধৰিলে। আৰু এতিয়া বাজিছে 5টাতকৈ বেছিহে হ'ল নেকি, 5:11 হৈছে। আৰু ভাবিছোঁ ব্লগটো এণ্ড কৰিব, মোৰ যিহেতু নহয় 5:20 হৈছে। তাৰমতে সি এইবোৰ কিবা কৰি আছে, গোটেই পাতি পাৰি মই তলতে শুই দিলোঁ। ইমান গৰম নহ'লে মানে ৰুমত থাকিব নোৱাৰি। আৰু এতিয়া অলপ বৰষুণ দিছে, অলপ নহয় সাংঘাতিক বৰষুণ দিলে। আৰু এনেকুৱা গাজনি মাৰিছে কৈছোঁ নহয়, মাহঁতে কঠীয়া তুলিব গৈছিলে, ময়ো পাছে পাছে গৈছিলোঁ, গৈ নাপালোঁগৈ। ইমানেই জোৰছে বৰষুণ আনিলে নহয়, মই আধা বাটৰ পৰা দৌৰি আহিছোঁ। আৰু বিজুলী কেনেকুৱা মাৰিছে, বিজুলী মাৰিলেতো এনেই ভয় লাগেই আৰু, কাণকেইখন এনেকৈ ঠিলা দি ৰখি থাকোঁ। এতিয়া মোৰ ওচৰতে আছে আৰু ধৰি কিটো এনেকৈ আছে। চ' ভাবিছোঁ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ। আজি থুলমূলকৈ আপোনালোকক দেখালোঁ কিছুমান, মানে ধৰি লওক কেনেকৈ ৰুইছোঁ, কি কৰিছে ঘৰত, আমাৰ খেতি কেনেকৈ কৰিছে। চ' থুলমূলকৈ সেয়াই দেখালোঁ। চ' ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কি কৰিব লাগে জানে আৰু ছাবস্ক্ৰাইব কৰিব। আকৌ এনেদৰে নতুন নতুন ব্লগ লৈ আহিম আপোনালোকৰ মাজলৈ। মোৰ মানে ব্লগ দিয়াটো অলপ খেলি মেলি হয় হা, কেতিয়াবা একেৰাহে দিওঁ 2-3 দিন, কেতিয়াবা 2 দিন এৰি মাজত এদিন এদিওঁ। মানে কি হয়, মানে মোৰ নেটৱৰ্কৰ ওপৰত কথা। যিদিনাখন নেটৱৰ্ক মোৰ ভাল থাকিব সেইদিনাখন ব্লগ আপলোড দিওঁ, আৰু যিদিনাখন নেটৱৰ্ক আৰু মন এই দুইটা বস্তু যেতিয়া মোৰ নাথাকে তেতিয়া মই আপলোড নকৰোঁ। তেতিয়াহ'লে হ'ব, এতিয়া আকৌ আহিম এটা নতুন ব্লগ লৈ। বাই বাই।